বজাৰ কৰিবলৈ বুলি লগতে বহুতক থ'বলৈ এইফালে ফুৰিবলৈ আহি পালেহি ৰান্ধনিৰ দায়িত্ব। ধান দোৱাৰ পৰা আহি ৰান্ধনি কৰিবলগীয়া হ'লহি আলহীয়ে। আৰু এইফালে বনাই লৈছিলোঁ পথাৰত খাবৰ বাবে ৰুটি আৰু জেলেপি, লগতে লৈ লৈছিলোঁ চানা। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতাই আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এটি ভিডিঅ'। আজি ভিডিঅ'টিত দেখাবলৈ লৈছোঁ আমাৰ পথাৰৰ বৌ আৰু বাহঁতৰ লগত একেলগে ফটো একপি মাৰি ল'লোঁ। সিহঁতক ফটো উঠাই ইউটিউবত দিম বুলি কোৱাৰ বাবে হাঁহি হাঁহি ক'ব নোৱাৰা হৈ গৈছে। আৰু এইফালে আবেলি হৈ গ'ল, পথাৰত খাবলৈ ল'লোঁ চাহ খাবৰ বাবে চানা, ৰুটি আৰু লগতে জেলেপি লৈ আহিছিলোঁ। ইফালে স্কুলৰ পৰা বেটা পালেহি বাবে বেটাও আহি পথাৰ পালেহি। আৰু কি হ'ব, দুখৰ বিলৈ আলহীয়ে ফুৰিবলৈ আহি পালেহি ধান দাবলৈ, আৰু ধান দাই আহি গধূলি পালেহি ৰান্ধনিৰ দায়িত্ব। এইফালে বৌয়ে ভাত ৰান্ধি আছে, মই মনে মনে ভিডিঅ' এটা কৰি দি দিছোঁ আৰু দেই। আৰু আজি আমাৰ ধান কাটি শেষ হৈ গ'ল, মানে লখিমী ছিঙি দিলে একদম নগা বাটৰ আলহী আহি দেই। সেয়া নগা বাটৰ ৰান্ধনীয়ে কি বনাইছে দেখাই দিছোঁ। এইয়া ফটো উঠাবলৈ নিদিয়ে, মই সেইকাৰণে মনে মনে কিবা এটা উঠাই দিছোঁ আৰু দেই। আৰু এইফালে ভাজিলে মাছ। আজি হ'ল নেক্সট ডে, আমি যাবলৈ ওলাইছোঁ টাউনলৈ। লগত বৌ আৰু বাও গৈছিলে, কিন্তু কি হ'ব, ফটো একপি মাৰিবলৈ সময় নহ'ল, দৌৰা দৌৰিকৈ ওলাই আহিলোঁ। এইফালে আহি পাই গ'লোহি টাউন। ফটোবোৰ দেখি ধৰিব পাৰিছেনে বাৰু টাউনৰ আমি ক'ত সোমালোঁ চাওকচোন। আমি আহিলোঁ বিশাল মাৰ্কেটলৈ। আৰু এইফালে আহি পালোহি বজাৰৰ পৰা। কাৰ লগত গৈছিলোঁ নিশ্চয় দেখিছে আৰু ন। বজাৰ কৰা বস্তুসমূহ মোনাবোৰত একেলগে ভৰাই আনিলোঁ, সেইবাবে সিহঁতৰ ঘৰতে গৈ মোৰ বস্তুকেইটা উলিয়াই লৈ আহিলোঁ। মই অৱশ্যে বহুত বজাৰ কৰা নাই, বেটাৰ বাবে মোজা এযোৰ আৰু টুপি এটা, পাষ্টাৰ লগতে আৰু কিবা কিবি শাক পাচলি দুটামান আনিলোঁ। সকলোবোৰ দেখুৱাবলৈ নহ'লেই। বেটাৰ বাবে চিপ বিস্কুট এইবোৰ মোৰ লগৰগৰাকীয়ে দি পঠাইছে, মই এইবোৰ একো কিনা নাই দেই। সেইকেইদিন আপোনালোকক ভালদৰে ভিডিঅ'সমূহ দিব পৰা নাই, কিয়নো ধান কটা, ধান শুকুওৱা, চোতাল মোচা আদি কামবোৰত মই লাগি আছোঁ। শেষত মই সংগীতা আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।